Hello everyone, মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনালো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। আজি মই আপোনালোকক দেখাম ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। মই গুৱাহাটী গৈছিলো বিশেষ কামত। তো কামটো সোনকালে শেষ হোৱাত ঘৰলৈ ঘূৰি অহাৰ সময়ত এপাক ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত সোমালো। ভাবিলো আপোনালোককো এবাৰ দেখাওঁ। বহুত বেছি সময় থাকিব নাপালো, অলপ সময় থাকিলো। যিকণ সময় থাকিলো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। তেন্তে বলকচোন সমাধি ক্ষেত্ৰখন এবাৰ চাওঁ।